মই সিদিনাখন অকল বিদায় লৈছিলোঁ যে মই আজিৰ পৰা আৰু UPPLত নাথাকিম। আৰু আজিৰ যোনটো মিটিং মই যিহেতু UPPL এৰিলোঁ, এতিয়া মোৰ যি এই সময়ত মোৰ লগত মচলপুৰ সমষ্টিৰ লগতে UPPLৰ হৈ পেলাই আপোনালোকে যিহেতু বহুত সময় মোৰ মনৰ বল আৰু মোক কাম কৰিবলৈ সুবিধা দিছিল, এই গতিকে আকৌ এবাৰ মোৰ যোনটো নতুন যাত্ৰা জীৱনৰ ৰাজনৈতিকভাৱে নতুন যাত্ৰাত যিহেতু মই গৈ আছো, কাম কৰিবলৈ বা এই সমষ্টিটো ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থকাটো বিচাৰে নে নাই। মই মচলপুৰ সমষ্টিৰ MCL এই কাৰণে যে যোৱা 2025 নিৰ্বাচনত মোক UPPLে টিকেট দিছিলে আৰু আপোনালোকৰ বহুতখিনি শ্ৰম, বহুতখিনি এনাৰ্জি, বহুত চেষ্টাৰ মাজত য'ত নেকি সমগ্ৰ UPPLৰ যি আমাৰ কেণ্ডিডেটসমূহ আছিল ছিন্ন বিচ্ছিন্ন হৈ গৈছিল, এই সময়তো আমি মচলপুৰ সমষ্টিটো UPPLৰ জিন্দাবাদ বুলি আমি ক'বলৈ আমি সাহস পাইছিলোঁ বা আমি সুবিধাটো কৰি লৈছিলোঁ। কামো কিছুমান কৰিছে। IBSৰ কামসমূহ অলৰেডি TDS কাটি পেলাই ব্লকত মানে পইচা জমা দিয়া কামবিলাক আমাৰ হৈ গৈছে। কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ চৰকাৰটো নাহিল। আজি আমাৰ এই IBSসমূহ খুব বিপদজনক অৱস্থাত আছে। আৰু এই এনৰেগাৰ টকা পাবলগীয়া যিকেইটা আমাৰ দলৰ কৰ্মকৰ্তাসকলে কৰিছিলে, এতিয়া এই এনৰেগাৰ যিকেইটা পইচা পাব লগা আছে, এতিয়া আমাৰ খুব বিপদজনক অৱস্থাত এতিয়া আমি পাইছোঁ। আৰু মই যদি ভাবোঁ যে মই 5টা বছৰ মোৰ নিজৰটোহে চাই থাকোঁ, মোৰ দলৰ সতীৰ্থসকলক নাচাওঁ, মচলপুৰবাসী ৰাইজৰ যোনে আমাক ভোট দি জিকাইছে সেই ব্যক্তিসকলক যেতিয়া আমি নাচাওঁ, মই বহুত এটা স্বাৰ্থপৰৰ এটা ৰাজনীতি কৰা বুলি মই নিজকে অনুভৱ কৰিম বুলি মই অনুভৱ কৰিছোঁ। মচলপুৰ ব্লক UPPLৰ অন্তৰ্গত সভাপতি প্ৰাইমাৰী সম্পাদক, লগতে আমাৰ প্ৰাক্তন PCLCC চেয়াৰমেন, ভাইচ চেয়াৰমেন, লগতে আমাৰ বিভিন্ন পদবীত থকা UPPLৰ কৰ্মকৰ্তাসকল আৰু লগতে আমাৰ ইয়াত উপস্থিত হ'ব পৰা চেণ্ট্ৰেল UPPLৰ শৰণীয়া প্ৰচাৰী সভাপতি অজয় দাস ডাঙৰীয়াদেৱ, লগত উপস্থিত হ'ব পৰা আমাৰ ডিষ্ট্ৰিক্ট UPPLৰ ৰাভা চেলৰ সভাপতি ইন্দ্ৰেশ্বৰ ৰাভা ডাঙৰীয়াদেৱ আৰু লগতে উপস্থিত হ'ব পৰা মাইনৰিটি চেলৰ সভাপতি ডিষ্ট্ৰিক্ট চিন্তুল হক ডাঙৰীয়াদেৱ আৰু আমাৰ ইয়াত উপস্থিত হ'ব পৰা মচলপুৰ ব্লক UPPLৰ সাধাৰণ সম্পাদক, লগতে আমাৰ কমেণ্ট চেলৰ সভাপতি সম্পাদিকাসকল আৰু লগতে ইউথৰ যুৱ শাখাৰ সম্পাদক। কাৰণ যেতিয়া ছাৰে গ'ল, ছাৰে যোৱাৰ পিছত আমি যিবিলাক কাম কাজৰ কাৰণে ৰাইজৰ লগত আলোচনা কৰিছিলোঁ যোৱা ইলেকশ্যনত বিগত সময়খিনিত, এই কাম কাজবিলাক আমাৰ সম্পূৰ্ণ আধৰুৱা হৈ যায় ছাৰ নোহোৱাকৈ। তো সেইকাৰণে আজি আপোনালোকক আমি ইয়াত মাতি আনিছোঁ। কাৰণ কিয়, ছাৰ য'ত আছে আমি তাতেই আছোঁ বুলি সকলোৱে আমাক জনাইছিল। প্ৰাইমাৰী সভাপতি সম্পাদকবিলাকে কৈছিল যে ছাৰে য'ত থাকে আজি আমি 6টা বছৰ ছাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। কাৰণ দল হিচাপে আমি ইয়াত নাছিলোঁৱেই, আমি প্ৰথমৰ পৰাই ছাৰক ভাল পাই ছাৰৰ লগত থাকিয়ে আমি আছিলোঁ। এতিয়া যিহেতু ছাৰে নিজে ৰিজাইন দিলে, আমিও সকলোৱে আলোচনা কৰিছোঁ। আমি প্ৰাইমাৰীবিলাকৰ কথা কলোঁ, তেওঁলোকে কৈছে যে আমি দল ত্যাগ কৰিম আৰু ভৱিষ্যতৰ সময়ত যি কথা বতৰা হয় সেইখিনি ছাৰৰ লগত আমি তাতে আগবাঢ়ি যাম পৰ্যায়ক্ৰমে।